Hello guys, তো আজি আমি ন্যাশনাল ইনকাম চেপ্টাৰটো ষ্টাৰ্ট কৰিম। এতিয়া চোৱা ন্যাশনাল ইনকাম বুলি কওঁতে আমাৰ দুটা শব্দ সন্মুখত আহিছে। এটা হৈছে ন্যাশনাল, এটা হৈছে ইনকাম। এই শব্দৰে কথা কয়। শব্দবোৰকে যদি আমি ভালদৰে ইনে আৰু ধৰা জিটি এটা নাম দি নিদিয়ে নহয়, এইটো মোৰ এইটো নাম মন গৈছে, এইটো দি দিওঁ, সেইটো দি দিওঁ, তেনেকৈ নাম দিয়ে নেকি? তেনেকৈ নাম নিদিয়ে। প্ৰত্যেকটো নামৰে এটা এটা অৰ্থ থাকে, সেইকাৰণেতো নামটো দিয়ে। এতিয়া ন্যাশনাল ইনকাম যেতিয়া আমাক কোনোবা এটা বস্তুৰ নাম দিছে, তেতিয়াহ'লে ইয়াৰো এটা অৰ্থ আছে। অৰ্থটো এতিয়া এনেকুৱা ধৰণৰ, ন্যাশনাল ইনকাম মানে হৈছে আমি ডাইৰেক্টলি যদি ক'ব যাওঁ, ন্যাশনাল ইনকাম মানে হৈছে এখন নেশ্যনৰ ইনকাম। এখন নেশ্যন ইণ্ডিয়া। ন্যাশনাল ইনকাম মানে হৈছে ইণ্ডিয়াৰ ইনকাম। মানে ইণ্ডিয়াৰ দৰে প্ৰত্যেকখন নেশ্যনৰে নিজৰ নিজৰ ইনকাম থাকে। নেশ্যনেল ইনকাম মানে হৈছে কি এখন নেশ্যনৰ ইনকাম। এতিয়া কথাটো ক'বলৈ যিমান সহজ, আচলতে ইমান সহজ নহয়। সহজ নহয় মানে ইমান টানো নহয়, কিন্তু কিছুমান কথা আমাৰ জানিবলগীয়া এই বিষয়টোৰ ওপৰত আছে। ইমানো মানে এখন নেশ্যনৰ ইনকাম বুলি কৈ দিলেই আৰু নহ'বতো। গতিকে জাষ্ট এটা মানে আইডিয়া পাবৰ কাৰণে মই তোমাক কৈছোঁ যে নেশ্যনেল ইনকাম মানে হৈছে এখন নেশ্যনৰ ইনকাম বুলি তুমি ধৰি ল'ব পাৰা। এতিয়া মেইন কথাটো হৈছে ইনকাম। ইনকাম আমি কেনেকৈ আৰ্ণ কৰোঁ? ইনকাম কৰিবলৈ হ'লে আমি আৰ্ণ কৰিব হ'লে কাম কৰিব লাগিব, আৰু কাম কৰিবলৈ হ'লে কোনোবা ৱৰ্কাৰ্ছ থাকিব লাগিব। গতিকে এখন নেশ্যনৰ কাৰণে কোনে কাম কৰে? যি নেশ্যনখনক যে ইনকাম কৰি পিনি দিয়ে, কাম কোনে কৰে? 4টা ৱৰ্কাৰ্ছ থাকে প্ৰত্যেকখন নেশ্যনৰ ক্ষেত্ৰত। প্ৰতিখন নেশ্যনৰে ইচ নেশ্যন গোটেই ৱৰ্ল্ডত প্ৰতিখন নেশ্যনৰে 4টা ৱৰ্কাৰ্ছ থাকে। কি নামকেইটা কি? এটা হৈছে লেণ্ড, তোমাৰ লেবাৰটো এন বুলি লিখিছোঁ, লেণ্ড, লেবাৰ, কেপিটেল আৰু এণ্টাৰপ্ৰেনিয়ৰ। এইটো তুমি অৰ্গেনাইজাৰ বুলিও যাক ক'ব পাৰা, ঠিক আছে? লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ এইকেইটা হৈছে এখন দেশৰ, প্ৰত্যেকখন দেশৰে, গোটেই পৃথিৱীৰ প্ৰতিখন দেশৰে 4টা তোমাৰ ৱৰ্কাৰ, যিকেইটাই কাম কৰি পিনি প্ৰতিখন নেশ্যনকে আৰ্ণ কৰি পিনি দিয়ে। এতিয়া ইহঁতি কৰা কামটো কি? ইহঁতি কি কাম কৰেনো? কি কাম কৰে ইহঁতি? প্ৰডাকশ্যন কৰে। কি কৰে? প্ৰডাকশ্যন। এই 4টা ৱৰ্কাৰ্ছৰ কামটো হৈছে প্ৰডাকশ্যন। এই প্ৰডাকশ্যন কামটো কৰি পিনি এই 4টা ৱৰ্কাৰ্ছে প্ৰতিখন দেশকে আৰ্ণ কৰি পিনি দিয়ে। এটা বছৰত আৰ্ণ কৰি পিনি দিয়ে, ঠিক আছে? এতিয়া আমি এটা উদাহৰণ লওঁ। ধৰা গোটেই পৃথিৱীখনত মাত্ৰ দুখনেই দেশ আছে। এখন হৈছে ইণ্ডিয়া আৰু এখন হৈছে আমেৰিকা। এখন ধৰি লোৱা ইণ্ডিয়া, এখন হৈছে তোমাৰ আমেৰিকা। ইণ্ডিয়া, আমেৰিকা, ঠিক আছে? মই কোৱাৰ দৰে প্ৰতিখন নেশ্যনৰ ওচৰতে লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ আছে। গতিকে ইণ্ডিয়াৰ ওচৰতো আছে লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ, আৰু আমেৰিকাৰ ওচৰতো আছে লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ। আমেৰিকাৰ ওচৰতো আছে, ইণ্ডিয়াৰ ওচৰতো আছে। এই 4টা লেবাৰ, এই 4টা কি? এই 4টা ৱৰ্কাৰ্ছ। এই 4টা ৱৰ্কাৰ্ছ যি আৰ্ণ কৰে। আৰ্ণ কৰি পিনি কাক দিয়ে? নেশ্যনখনক দিয়ে, নিজৰ নেশ্যনখনক দিয়ে। যদি আমেৰিকাৰ লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ হয় তেতিয়াহ'লে আমেৰিকাক আৰ্ণ কৰি পিনি দিব। যদি ইণ্ডিয়াৰ লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ হয় তেতিয়াহ'লে ইণ্ডিয়াক আৰ্ণ কৰি পিনি দিব। কথাটো সিমানেই। আৰু ইহঁতৰ কামটো কি? কি কাম কৰি পিনি আৰ্ণ কৰে? প্ৰডাকশ্যন কৰি পিনি আৰ্ণ কৰে, ঠিক আছে? এতিয়া ধৰা এই 4টা ৱৰ্কাৰৰ মালিক থাকিব ন? এই 4টা যে ৱৰ্কাৰ্ছ আছে বুলি মই তোমাক কৈছোঁ, যি আৰ্ণ কৰি পিনি দিয়ে প্ৰতিখন দেশকে, ইহঁতৰতো মালিক থাকিব। এতিয়া ইহঁতৰ মালিক কোন? এই 4টা ৱৰ্কাৰ্ছৰ মালিক কোন? ইহঁতৰ মালিকটোক আমি কি বুলি কওঁ? ৰেজিডেঞ্চ। কি বুলি কওঁ আমি? ৰেজিডেঞ্চ বুলি কওঁ, ঠিক আছে? ৰেজিডেঞ্চ। এখন দেশৰ ৰেজিডেঞ্চখিনি হৈছে এই 4টা ৱৰ্কাৰ্ছৰ মালিক, ঠিক আছে? এতিয়া ৰেজিডেঞ্চ দুই ধৰণৰ থাকে। এটা হৈছে তোমাৰ হিউমেন, এটা হৈছে নন হিউমেন। হিউমেন ৰেজিডেঞ্চ আৰু নন হিউমেন ৰেজিডেঞ্চ। হিউমেন ৰেজিডেঞ্চ মানে আমি, আৰু নন হিউমেন ৰেজিডেঞ্চ মানে এটা কোম্পানী হ'ব পাৰে। মানে এই দেশখনৰ এডোখৰ মাটিত এজন মানুহেও অ'ন কৰিব পাৰে বা এটা কোম্পানীও অ'ন কৰিব পাৰে। বুজি পাইছাতো? ৰেজিডেঞ্চ দুই ধৰণৰ থাকে। আৰু এই 4টা মানে আমি পঢ়ি আছোঁ নেশ্যনেল ইনকাম। নেশ্যনেল ইনকাম মানে হৈছে এখন নেশ্যনৰ ইনকাম। আৰু ইনকাম কৰি এখন নেশ্যনৰ ইনকাম মানে নেশ্যনখনক কোনোবাই আৰ্ণ কৰি ইনকাম কৰি দিছে ন? এতিয়া সেই নেশ্যনখনক কোনে ইনকাম কৰি দিছে? প্ৰত্যেকখন নেশ্যনৰে 4টা ৱৰ্কাৰ্ছ থাকে, যিকেইটা হৈছে লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰ। আৰু এই ৱৰ্কাৰ্ছকেইটাই কৰা কামটো হৈছে প্ৰডাকশ্যন। আৰু সেইকাৰণে এই 4টা ৱৰ্কাৰ্ছক আমি কওঁ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। কি বুলি কওঁ ইহঁতক? ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। ফেক্টৰ্ছ অফ, এই বৰ্ডখন মোৰ লিখিবলৈ দিগদাৰ হৈছে, ঠিক আছে? মুখেৰে কৈ গৈছোঁ নহয়, বুজি পাই যাবা। ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। লৰি গৈছে ন বৰ্ডখন?
গতিকে এই চাৰিটা ওয়াৰ্কাৰ্ছে কৰা কামটো যেহেতু প্ৰডাকশন সেইকাৰণে এই ওয়াৰ্কাৰ্ছ কিটাক কওঁ আমি ফ্যাক্টৰস অফ প্ৰডাকশন যেটো কেটা হৈছে কেটা আছে আমাৰ ওচৰত চাৰিটা আৰু এই চাৰিটা ফ্যাক্টৰস অফ প্ৰডাকশনৰ ওনাৰ কোন ৰেজিডেন্স এখন দেশৰ ৰেজিডেন্স কিনি হৈছে এই চাৰিটা ফ্যাক্টৰস অফ প্ৰডাকশনৰ ওনাৰ আৰু ৰেজিডেন্স দুই ধৰণৰ হ'ব পাৰে এজন মানুহো হ'ব পাৰে বা এটা কোম্পানীও হ'ব পাৰে ঠিক আছে একিনলৈকে কোনো সন্দেহ নাই মই যে তোমাক এটা ক'লো যে এখন দেশৰ ফ্যাক্টৰস অফ প্ৰডাকশন কিনি সেই দেশখনৰ ৰেজিডেন্স কিনিয়ে ওন কৰে তেনেকৈ বুলি মই বাক্যটা কোন আছিল যে এখন দেশৰ ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ফ্যাক্টৰস অফ প্ৰডাকশন ঠিক আছে মই শৰ্টকে লিখিছো ফ্যাক্টৰস অফ প্ৰডাকশন কিনি মই কোনে ওন কৰে বুলি ক'লো ৰেজিডেন্স কিন্তু প্ৰকৃততে ক'বলৈ গ'লে প্ৰতিখন দেশৰে ফ্যাক্টৰস অফ প্ৰডাকশন কিনি অকল ৰেজিডেন্স কিনিয়ে নহয় নন ৰেজিডেন্সেও ওন কৰে নন ৰেজিডেন্স কোন এতিয়া নন ৰেজিডেন্স তো কি বস্তু ৰেজিডেন্স মানে তো ইন্ডিয়াৰ মানুহ হিউম্যান নহলে বা নন হিউম্যান ইন্ডিয়াৰ মানুহ নহলে বা ইন্ডিয়াৰ কোম্পানী ৰেজিডেন্স মানে হেতুটো বুজি পালা হেতুটো মই আগতেই ক'লো আৰু হিহতিয়ে ওন কৰে বুলি কৈছিলো ফ্যাক্টৰস অফ প্ৰডাকশন কিনিক কিন্তু মই এতিয়া কৈছো যে এনেকুৱা নহয় যে অকল ইন্ডিয়ান মানুহে বা ইন্ডিয়ান কোম্পানীয়ে ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ওন কৰিব নন ইন্ডিয়ানও ওন কৰিব পাৰে যিখিনি আমি কৈছো যে নন ৰেজিডেন্স ধৰা পৃথিৱীখনত দুখনেই দেশ আছে এখন হৈছে ইন্ডিয়া এখন হৈছে আমেৰিকা এতিয়া এই ইন্ডিয়াৰ ফ্যাক্টৰস অফ প্ৰডাকশন কিনি যোনখিনি ইন্ডিয়াৰ ভিতৰত আছে লেন্ড লেবাৰ ক্যাপিটাল এন্টাৰপ্ৰেনিয়ৰ এইখিনি অকল যে ইন্ডিয়ান কোম্পানী বা ইন্ডিয়ান মানুহে ওন কৰিব ৰেজিডেন্সে ওন কৰিব এনেকুৱা কথা নহয় আমেৰিকান মানুহ বা আমেৰিকান কোম্পানীও আহি পেলাই নি ইন্ডিয়াৰ ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ইন্ডিয়াৰ ভিতৰত ওন কৰি থাকিবহি পাৰে ইনকাম কৰি থাকিবহি পাৰে ঠিক তেনেকৈ আমেৰিকাৰ ভিতৰত গৈ পেলাই ইন্ডিয়ান মানুহ বা ইন্ডিয়ান কোম্পানীও আমেৰিকাৰ ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ওন কৰিব পাৰে অকল যে আমেৰিকাৰ মানুহ বা আমেৰিকাৰ কোম্পানীয়ে আমেৰিকাত ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ওন কৰিব এনেকুৱা কথা নহয় বুজি পাইছা মানে কোনোবা এখন দেশৰ ফ্যাক্টৰস অফ প্ৰডাকশন কিনি আসলতে ৰেজিডেন্স আৰু নন ৰেজিডেন্স দুইটাই ওন কৰে কিন্তু এই ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ৰেজিডেন্স কিনি বা নন ৰেজিডেন্সে ওন কৰিবলেনো কি দৰকাৰ কি কাৰণে ওন কৰে কাৰণ সেই ফ্যাক্টৰস অফ প্ৰডাকশন কিনিয়ে ইনকাম কৰে ইনকাম কি কৰেনো কি আছিল ফ্যাক্টৰস অফ প্ৰডাকশন লেন্ড লেবাৰ ক্যাপিটাল এন্টাৰপ্ৰেনিয়ৰ লেন্ডে কি ইনকাম কৰে লেন্ডে কি কৰে কোন লেন্ডে কি কৰে লেবাৰে কি কৰে ওয়েজ লেবাৰক কি ইনকাম কৰে কাম কৰা হলনি লেবাৰে কি পায় ওয়েজ পায় ক্যাপিটাল টকা দিলে তোমাক কি দিব ৰেট অফ ইন্টাৰেষ্ট দিব আৰু এন্টাৰপ্ৰেনিয়ৰ কি পাব প্ৰফিট এন্টাৰপ্ৰেনিয়ৰ কি পাব যাক এনেকৈ আমি বুজাও কাম কৰাৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে লেবাৰে পাব ওয়েজ ক্যাপিটালে পাব ৰেট অফ ইন্টাৰেষ্ট এন্টাৰপ্ৰেনিয়ৰ পাব প্ৰফিট এইবোৰ হৈছে ইনকাম হিহঁতৰ লেন্ডে কি অসমীয়াত ভাল শব্দ এটা আছে কি কয় খাজানা বুলি কয় অসমীয়াত আৰু ইংলিছত কি বুলি ক'ব ৰেন্ট ইংলিছত জাস্ট ৰেন্ট বুলি কয় অসমীয়াত কয় খাজানা শব্দটো বেছি স্পেসিফিক্যালি অকল লেন্ডৰ কাৰণে থাকে ঠিক আছে যি হওক আমি ইংলিছত পঢ়ি আছো এতিয়া এই চাৰি ধৰণৰ ইনকাম কৰি পেনি দিয়ে এই চাৰিটা ফ্যাক্টৰস অফ প্ৰডাকশন কিনিয়ে সেই কাৰণে এই ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ওন কৰে ৰেজিডেন্স কিনিয়ে নহলে বা নন ৰেজিডেন্স কিনিয়ে এখন দেশত আহি ঠিক আছে যেতিয়া আমাক কোনোবা এখন দেশৰ স্পেসিফিক্যালি কোনোবা এখন দেশৰ যেতিয়া আমাক ন্যাশনাল ইনকামটোৰ কথা কয় কোনোবা এখন দেশৰ ধৰা ইন্ডিয়াৰ ন্যাশনাল ইনকাম ইন্ডিয়াৰ কি ন্যাশনাল ইনকাম এই বোৰ্ডখন বহুত লৰি আছে হা মই সেইকাৰণে বাৰে বাৰে ৰিপিট কৰিছো যাতে তোমালোকে শুনা পোৱা নহলে মানে লিখাটো প্ৰবলেম দিছে এতিয়া যদি আমি স্পেসিফিক্যালি কওঁ ইন্ডিয়াৰ ন্যাশনাল ইনকাম তেতিয়া হলে এই ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ওন কৰিছে কোনে ৰেজিডেন্স নহলে নন ৰেজিডেন্সে আৰু ইন্ডিয়াৰ ক্ষেত্ৰত ইন্ডিয়াৰ ফালৰ পৰা ইন্ডিয়াৰ মানুহ বা ইন্ডিয়ান কোম্পানী ইন্ডিয়াৰ কাৰণে হ'ব ৰেজিডেন্স আমেৰিকাৰ ফালৰ পৰা আমেৰিকান মানুহ বা আমেৰিকান কোম্পানী আমেৰিকাৰ কাৰণে হ'ব ৰেজিডেন্স আৰু আমেৰিকাৰ মানুহ বা আমেৰিকাৰ কোম্পানী ইন্ডিয়াৰ কাৰণে হ'ব নন ৰেজিডেন্স ঠিক আছে ইন্ডিয়াৰ কাৰণে হ'ব নন ৰেজিডেন্স এতিয়া যেতিয়া আমি ইন্ডিয়াৰ ন্যাশনাল ইনকামৰ কথা কম তেতিয়া আমাক সেই ইনকামটো লাগে যেটো ইনকাম অকল ইন্ডিয়ান মানুহ বা ইন্ডিয়ান কোম্পানীয়ে কৰিছে আৰু ইন্ডিয়ান মানুহ বা ইন্ডিয়ান কোম্পানীয়ে কেনেকৈ ইনকাম কৰিছে ফ্যাক্টৰস অফ প্ৰডাকশন কিনি ওন কৰি পিনি ইনকাম কৰিছে হেতুটো মই তোমালোকক ক'লোৱে এতিয়া আৰু মই সেইখিনি কৈ থকা নাই ডাইৰেক্ট কৈছো যে ইন্ডিয়ান মানুহ বা ইন্ডিয়ান কোম্পানীয়ে ওন কৰা ইনকামটো আমাক লাগে যেতিয়া আমাক ইন্ডিয়াৰ ন্যাশনাল ইনকাম লাগে বুজি পালা সেই ইন্ডিয়ান মানুহ বা ইন্ডিয়ান কোম্পানীয়ে সেই ইনকামটো
যিটো ইনকাম কৰিছে কোনোবা এটা বছৰৰ কথাই আমি কওঁ কোনোবা এটা বছৰত ইণ্ডিয়ান মানুহ বা ইণ্ডিয়ান কোম্পানীয়ে যিটো ইনকাম কৰিছে মই বাৰে বাৰে ইণ্ডিয়ান মানুহ বা ইণ্ডিয়ান কোম্পানী কৈ থকাতকৈ ডাইৰেক্ট ৰেজিডেন্স বুলি ক'লে বুজি পাবা যেতিয়া ইণ্ডিয়াৰ নেশ্যনেল ইনকামৰ কথা পাতিম আৰু মই ৰেজিডেন্স শব্দটো ক'ম তেতিয়া বুজি পাবা যে মই ইণ্ডিয়াৰ মানুহ আৰু ইণ্ডিয়াৰ কোম্পানীৰ কথা কৈছোঁ আৰু যেতিয়া মই আমেৰিকাৰ নেশ্যনেল ইনকামৰ কথা ক'ম আৰু মই ৰেজিডেন্স শব্দটো ক'ম তেতিয়া বুজি পাবা যে আমেৰিকাৰ কোম্পানী আৰু আমেৰিকাৰ নেশ্যনেল ইনকাম আমেৰিকাৰ কি বুলি কয় মানুহৰ কথা কৈছোঁ ঠিক আছে এতিয়া যদি ইণ্ডিয়াৰ নেশ্যনেল ইনকাম আমাক লাগে তেতিয়াহ'লে ইণ্ডিয়াৰ মানুহ বা ইণ্ডিয়াৰ কোম্পানীয়ে কৰা ইনকামটো আমাক লাগিব কেনেকৈ কৰিছে সেই ইনকামটো ফেক্টৰ্ছ অফ প্ৰডাকশ্যন অন কৰি পেলাই কৰিছে আৰু মই কৈছোঁ যে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ইণ্ডিয়াৰ মানুহে যে অকল ইণ্ডিয়াতে অন কৰি আছে এনেকুৱা কথা নহয় আমেৰিকাত গৈও অন কৰি আছে গৈ বুজি পাইছা যেনেকৈ এইখন যদি ইণ্ডিয়া হয় ইয়াত অকল ইণ্ডিয়ানেই অন কৰিছে নে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ৰেজিডেন্সে অন কৰিছে নে নন ৰেজিডেন্সেও অন কৰিছে আৰু নন ৰেজিডেন্স মানেই হৈছে আমেৰিকান যদি পৃথিৱীত দুখনেই দেশ আছে নন ৰেজিডেন্স মানে হৈছে আমেৰিকান আৰু ৰেজিডেন্স মানে হৈছে ইণ্ডিয়ান যদি এইখন ইণ্ডিয়া হয় আৰু আমেৰিকা যদি হয় এখন আমেৰিকা হ'লে ৰেজিডেন্স মানে হৈছে কোন আমেৰিকান আৰু নন ৰেজিডেন্স মানে কোন ইণ্ডিয়ান যদি এখন আমেৰিকা হয় কিন্তু আমি এতিয়া পাতিছোঁ ইণ্ডিয়াৰ কথা গতিকে ইণ্ডিয়াৰ ক্ষেত্ৰত ৰেজিডেন্স মানে ইণ্ডিয়ান নন ৰেজিডেন্স মানে আমেৰিকান ঠিক আছে ইণ্ডিয়ান মানে ইণ্ডিয়ান কোম্পানী হ'ব পাৰে মানুহ হ'ব পাৰে আমেৰিকান মানে আমেৰিকাৰ মানুহ হ'ব পাৰে কোম্পানী হ'ব পাৰে এতিয়া ইণ্ডিয়াৰ নেশ্যনেল ইনকাম বুলি ক'লে মই বাৰে বাৰে কৈছোঁ যে আমাক সেই ইনকামটো লাগে যিটো ইনকাম ইণ্ডিয়াৰ মানুহ বা ইণ্ডিয়াৰ কোম্পানীয়ে কৰিছে লাগে সেই ইনকামটো ইণ্ডিয়াৰ ভিতৰতে কৰক বা ইণ্ডিয়াৰ বাহিৰতে কৰক মানে সেই ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনি এই ৰেজিডেন্সখিনিয়ে ইণ্ডিয়াৰ ভিতৰত অন কৰি পেলাই ইনকাম কৰক লাগে ইণ্ডিয়াৰ বাহিৰত গৈ পেলাই ইণ্ডিয়াৰ মানুহ বা কোম্পানীয়ে কিছুমান ফেক্টৰ্ছ অফ প্ৰডাকশ্যন অন কৰি পেলাই ইনকাম কৰক যদি ইনকামটো নেশ্যনেল ইনকামটো ইণ্ডিয়াৰ লাগে তেতিয়াহ'লে সেইবোৰ আমি সব যোগ কৰিব লাগিব বুজি পাইছা মানে ডেফিনেশ্যনটো যদি তোমাক লিখিবলৈ দিয়ে নেশ্যনেল ইনকামৰ মই উদাহৰণ এটা দি ধুনীয়াকৈ পাছত কেনেকৈ আৰু বুজাই আছোঁ টেনশ্যন নল'বা লাহে লাহে ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে এতিয়া চোৱা যদি আমি নেশ্যনেল ইনকামটো লিখিব লগা হয় ডেফিনেশ্যনটো ইট ইজ দ্য ইনকাম আখৰটো ইগন'ৰ কৰিবা বৰ্ডখন লৰি আছে কৈ যাম মই শুনি যাবা ইট ইজ দ্য ইনকাম which is earned by all the residents of a country ঠিক আছে মই পঢ়ি দিম টেনশ্যন নল'বা it is the income which is earned by all the residents of a country ইণ্ডিয়াৰ নেশ্যনেল ইনকামৰ কথা কৈছোঁ ইণ্ডিয়াৰ ৰেজিডেন্সখিনিয়ে আৰ্ণ কৰা ইনকামটোহে আমাক লাগে এতিয়া চাবা irrespective of the fact that whether the income is earned inside the country or outside the country বুজাই আছোঁ so it is the income which is earned by all the residents of a country এইখিনিলৈকে ঠিকে আছে মই বাৰে বাৰে কৈ আছোঁ যেতিয়া আমি ইণ্ডিয়াৰ নেশ্যনেল ইনকামৰ কথা ক'ম ইণ্ডিয়াৰ ৰেজিডেন্সখিনিয়ে আৰ্ণ কৰা ইনকামটোৰ কথা ক'ম irrespective of the fact that whether the income is earned inside the country ইনকামটো ফাৰ্ষ্টত আৰ্ণ কৰিছে কেনেকৈ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন অন কৰি পিনি আৰ্ণ কৰিছে গতিকে irrespective of the fact that whether the income is earned inside the country মানে ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনি ইণ্ডিয়াৰ ৰেজিডেন্সখিনিয়ে ইণ্ডিয়াত অন কৰি পেলাই আৰ্ণ কৰক লাগে or outside the country লাগে ইণ্ডিয়াৰ ৰেজিডেন্সখিনিয়ে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আমেৰিকাত গৈ পেলাই অন কৰিয়ে আৰ্ণ কৰক বুজি পাইছা ঠিক আছে বুজি পাইছা য'তেই আৰ্ণ নকৰক ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনিয়ে গৈ পেলাই নি ইন এ ইয়েৰ বুলি লিখি দিবা it is the income which is earned by all the residents of a country in a year বুলি এইখিনিতে লগাই দিয়া মানে এবছৰত
It is the income which is earned by all the residents of a country in a year, irrespective of the fact that whether the income is earned inside the country or outside the country. Income to earn কৰিছে কেনেকৈ factors of production own কৰি পেলাই earn কৰিছে আৰু মই তোমাক অথনিবা কৈছো যে factors of production খিনিয়ে ইণ্ডিয়াৰ মানুহখিনিয়ে যে ইণ্ডিয়াৰ ভিতৰতে own কৰিব factors of production এনেকুৱা কথা নহয় factors of production ইণ্ডিয়াৰ বাহিৰত গৈও own কৰিবগে পাৰে ইণ্ডিয়াৰ মানুহে আৰু যেতিয়া আমাক নেশ্যনেল ইনকাম কাউন্ট কৰো ইণ্ডিয়াৰ তেতিয়া আমাৰ ইণ্ডিয়াৰ মানুহে own ইনকাম কৰা এবছৰত কিমান ইনকাম কৰিলে ইণ্ডিয়াৰ মানুহ বা ইণ্ডিয়াৰ কোম্পানীয়ে হেতু আমাক লাগে আৰু ইণ্ডিয়াৰ মানুহ বা ইণ্ডিয়াৰ কোম্পানীয়ে এবছৰত ফ্যাক্টৰস অফ প্ৰডাকশন ইণ্ডিয়াত ওন কৰি পেনিও ইনকাম কৰিব পাৰে ইণ্ডিয়াৰ বাহিৰত ওন কৰি পেনিও ইনকাম কৰিব পাৰে সেই কাৰণে ইট ইজ দা ইনকাম হুইচ ইজ আৰ্নড বাই অল দা ৰেজিডেন্টস মানে ইণ্ডিয়াৰ কোম্পানী বা ইণ্ডিয়াৰ মানুহে অফ এ কাউন্ট্ৰি বুলি কৈছো ইণ্ডিয়া হ'ব পাৰে যিকোনো কাউন্ট্ৰি হ'ব পাৰে কোনোবাখন দেশৰ সেই দেশখনৰ মানুহ বা সেই দেশখনৰ কোম্পানীয়ে আৰ্ন কৰা ইনকাম ইন এ ইয়াৰ এবছৰত irrespective of the fact that etu he mane a factor irrespective of the fact jitu fact to ki je income to dekhonor bhitor to earn koribo pare he residents kinie he dekhonor manuh ba company ba dekhonor bahiro to earn koribo pare matlab nai ami sob juk kori pelam amak duitai lage dekhor bhitor earn kora income lage dekhor bahirot earn kora income lage muthote he dekhonor manuh ba he dekhonor company earn kora income lage bosorot jodi ami he dekhonor national income to uliabo bisarisu বুজি পালা এতিয়া ইন্ডিয়াৰ ন্যাশনাল ইনকাম মই তোমাক এটা এক্সাম্পল একদম সহজ এক্সাম্পল এটা দি বুজাই দিম হেতু হৈ গলে একদম ধুনিয়াকে ক্লিয়াৰ হৈ যাব সব ঠিক আছে এতিয়া তোমালোকৰ যোনখন এনসিআৰটি বুক আছে তাত ন্যাশনাল ইনকাম তো তুমি কাউন্ট কৰিব কাৰণে কেনেকৈ তুমি ন্যাশনাল ইনকাম তো গণনা কৰিবা তাৰ কাৰণে যোনকিনা মেথড দিয়া আছে তাত টু সেক্টৰ ইকোনমি কথা আছে সাৰ্কুলাৰ ফ্লো অফ ইনকামৰ কথা আছে সেইখিনি হয়তো ডিসকাস কৰিব পাৰো নকৰিবও পাৰো কাৰণ মোৰ মতে আৰু এটা ভিডিও মই তোমালোকক দিয়া আছে যেটো বেলেগ এটা চেপ্টাৰ হয় হেতু তোমালোকৰ হেৰি ওপৰত আছিল কিহৰ ওপৰত আছিল এটো এগ্ৰিগেট ডিমান্ডৰ ওপৰত আছিল গতিকে এইটো এটা ক্লাস হৈ গল আৰু এগ্ৰিগেট ডিমান্ড এটা ক্লাস হৈ গল মই ভিডিও কিটা বনাই আছো যাতে এটা তুমি এটা মানে হেৰি পোৱা তুমি বুজি পোৱা যে মই কেনেকৈ বুজাও ঠিক আছে এজ এ ডেমো ক্লাস কবলৈ গলে কিন্তু মইতো ইউটিউবৰ বনিবৰ কাৰণে আৰু অসমীয়াত ভিডিও বনোৱা নাই তো হিন্দীত মই বনাও ভিডিও দুই এটা বনাই আছো নতুনকৈ স্টাৰ্ট কৰিছো হে অসমীয়াৰ এইটো চেনেলত মই আৰু ইউটিউবৰ বনিবৰ কাৰণে ভিডিও বনোৱা নাই দুই এটা তোমাৰ ক্লাস যদি মোৰ ওচৰত আহি পিনিও লব বিচাৰা বা 10-12 কিলোমিটাৰ ভিতৰত ডিআৰ কলেজৰ ওচৰতে লোৱা হ'ব আৰু যদি 10-12 কিলোমিটাৰ ভিতৰত ডিআৰ কলেজৰ আশে-পাশে কোনোবা হোম টিউচনৰ কাৰণে হলো মোক কন্টাক্ট কৰিব পাৰা তাৰ কাৰণে আসলতে ক্লাসখিনি বনোৱা হৈছে আৰু বৰ বিশেষ ভিডিও মই বনাই নাথাকো কাৰণ দুটা ভিডিও চালে দুটা ক্লাস চালে বুজি পাবা যে তুমি মই বুজোৱা ষ্টাইলটো মোৰ কেনেকুৱা ঠিক আছে মই হেতু কাৰণে ভিডিও আসলতে বনাই আছো ধন্যবাদ দিয়া